নমস্কাৰ আজি শিৱসাগৰ ৰূপালী চিগাৰ তলুক গগৈদেৱৰ কণ্ঠত এফাকি কীৰ্তন পাঠ আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে শুনি ভাল পাব। আহকচোন একেলগে কীৰ্তন পাঠ ভাগি উপভোগ কৰোঁ। কৃষ্ণক কলংক দিয়া দৰিহত আপোনাৰ কইনামানি দিলন্ত কৃষ্ণক শ্ৰীমন্তক মণি দিলা লগত যৌতুক হুকত ভ্ৰান্ত দুনাই ৰাজা পৰীক্ষিত দিলা কিবা কলংক কৃষ্ণক শ্ৰীমন্তক মণি মহাৰত্ন হেতু কৃষ্ণক কইনা দিলে পৰম ভক্ত তুষ্ট হুইয়া সূৰ্য শ্ৰীমন্তক তাক দিলা সত্তাজিতে মহামণি কণ্ঠত পিন্ধিলা সূৰ্য যেন প্ৰকাশিয়া আখেদাৰ ৰশ্মিয়া চক্ষু কপিৰে দেখি পদাদাক আখনত আদিত বুলি মনাত সংকিয়া কৃষ্ণৰ পাশক হবে যায় লৰিয়া অবাত খেলত প্ৰভু পীতাম্বৰ আঠে বেঠে বেৰ জ্ঞান প্ৰদানেৰ নমো নাৰায়ণ হংস চক গদাধৰ অৰবিন্দ লোচন
তোমাক দেখিবে লাগি জগতপতি আসন্ত আদিত্য হেৰা দেখে সবাৰো চক্ষু কপিৰি আখে ৰশ্মি জালে তোমাক বেশকৰে দখু দি গপালে পুৰাণা পুৰুষা তুমি সনাতনা হৰি যদুকুলে অৱতৰি আশা সদ্ম তাতে সেয়া সন্ত সূৰ্য দেখিবে তোমাক বোলা হৰি হৰি উধা